হেল্ল' বন্ধুসকল পুনৰ স্বাগতম জনাই আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে অন্যতম এটা ভিডিঅ'। আজিৰ ভিডিঅ'টো হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকল HSLC আৰু HSৰ ফাইনেল এক্সামৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে অতিকৈ এটা ভাল খবৰ। তেওঁলোক এটা কথা চিন্তাত আছিল যে তেওঁলোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। এতিয়া আৰু আপোনাৰ চিন্তা কৰিবলগীয়া নাই। অৱশেষত আপোনাৰ সেৱাৰ পৰা ফাইনেল নটিফিকেশ্যনটো জাৰি কৰা হৈছে কেতিয়া ৰিজাল্ট দিব। ছাত্ৰীসকল তোমালোকক মই দেখাই আছো, তোমালোকক মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা, অলপ স্কিপ নকৰাকৈ মই এটা এটাকৈ দেখাই যাম। ডিজিটেল মাধ্যমেৰে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সেবাৰ ৱেবছাইট results.sebaonline.org সহ 14টাকৈ ৱেবছাইটত উপলব্ধ হ'ব হাইস্কুল হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। HSLC আৰু অসম হাই মাদ্ৰাছা এই পৰীক্ষা দুটাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই ৰিজাল্টসমূহ আমি আমাৰ নিজৰ ৱেবছাইট আৰু NICৰ ৱেবছাইট আৰু লগতে অন্য 12টা ৱেবছাইটত অকল ৰোল নম্বৰটো এণ্ট্ৰি কৰি ৰিজাল্ট ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ্থীসকলে ল'ব পাৰিব। ফলাফলৰ লগতে ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে মাৰ্কশ্বিট লাভ কৰিব পাৰিব আৰু তেওঁলোকে ৰিজাল্ট চোৱাৰ উপৰিও মাৰ্কশ্বিটখনো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াত বাদেও আমি মোবাইল এপ এটাও আমি সাজু কৰিছোঁ। এই মোবাইল এপটোতো তেখেতসকলে ৰিজাল্ট চাব পাৰিব, মাৰ্কশ্বিট ডাউনলোড কৰি ল'ব পাৰিব। এই ডাউনলোড কৰা মাৰ্কশ্বিটেৰেই তেওঁলোকে ক্লাছ 11ত এডমিশ্যন ল'ব পাৰিব। যেন নটিফিকেশ্যনটো কি মই তোমালোকক দেখাই আছো, চোৱা ইয়াতে। এয়া চোৱা সুন্দৰকৈ ইয়াতে লিখি দিছে, আছাম HSLC ৰিজাল্ট 2023 Board of Secondary Education Assam Seba will released Assam HSLC Result 2023 in the last week of May 2023 on their official website www.resultassam.nic.in and www.sebaonline.organization. তোমালোকে এই দুটা সাইটত ৰিজাল্ট উপলব্ধ পাবা। এটা হৈছে www.resultassam.nic.in আৰু এটা ইয়াতে সাইট দিছে www.sebaonline.organization। এই দুটা সাইটত তোমাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ইয়াৰ পৰা তোমালোকৰ ৰিজাল্টখিনি ল'ব পাৰিবা। আৰু সেই ৰিজাল্টটো কেনেকৈ ল'বা মই তোমালোকক দেখাই দিছো। ইয়াতে তোমালোকৰ লিংক দিব দুটা, সেই লিংকৰ পৰা তোমালোকে ল'ব লাগিব। ইতিমধ্যে মই দুটা লিংক তোমালোকক দেখাই দিছো। ইয়াতে চোৱা আৰু এটা সুবিধা কৰি দিছে, তোমালোকে চেক আছাম HSLC ৰিজাল্ট বায়া SMS-ৰ জৰিয়তে তোমালোকে ল'ব পাৰিবা। এয়াৰটেলত S10 তোমালোকৰ ৰোল নম্বৰটো লিখি পেলাই 520701 নম্বৰতে চেণ্ড কৰি দিব লাগিব। আইডিয়া, জিঅ', ভোডাফোন এই তিনিটাত তোমালোকৰ ৰোল নম্বৰটো লিখি পেলাই 5 4টা 8 488 আৰু 111 তিনিটা 8 এই নম্বৰত চেণ্ড কৰি দিব লাগিব। আৰু BSNL হ'লে এটা লিখিব লাগিব সেৱা 18, তাৰপিছত এটা লিখিব লাগিব ৰোল নম্বৰখিনি লিখি পেলাই 5776ত পঠাই দিব লাগিব। আৰু তোমালোকে যদি সেই ৱেবছাইটৰ লিংকৰ পৰা ল'ব বিচাৰিছা কেনেকৈ ল'বা মই তোমালোকক দেখাই আছো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে চাই লোৱা হাইস্কুল ফলাফল এনেকুৱাকৈ তোমাৰ আহিব আৰু ইয়াত লিখা আছে www.sebaonline.organization HSLC Result 2022 লিংক। যিহেতু তোমাৰ এইটো 22ৰ হয় সেইটো কাৰণে তোমাৰ ইয়াতে 22 হৈ আছে। তোমাৰ যিহেতু এই নতুন বছৰ যেতিয়া হ'ব 2023 চনৰ ৰিজাল্ট, তেতিয়া তোমাৰ ইয়াত 2023 বুলি লিখা থাকিব। তাৰপিছত স্ক্ৰল ডাউন কৰিবা এনেকৈ স্ক্ৰল ডাউন কৰি যাবা। এইটো তোমাক ইয়াত দেখাই দিছে বস্তুখিনি যে এনেকুৱাকৈ তোমাৰ আহিব আৰু এনেকৈ ফিল আপ কৰিব লাগিব। আৰু স্ক্ৰল ডাউন কৰিবা, তাৰপিছত কৰি পেলাই চাবা ইয়াতে চোৱা ফাইনেলি আছাম HSLC আছাম হাই মাদ্ৰাছা এক্সামিনেশ্যন ৰিজাল্ট 2022 ইয়াতে তোমাৰ থাকিব 2023। তাৰপিছত চোৱা ইয়াতে ক্লিক কৰি দিবা। যদি B22 আছে বা BM22 আছে, যি আছে ইয়াতে ক্লিক কৰি দিব, লৈ ল'বা। তাৰপিছত ইয়াতে নিজৰ ৰুলটো লিখিবা। ধৰা ৰুলটো 65 এনেকৈ লিখিলা। তাৰপিছত ইয়াতে নংটো দিবা। নংটো ধৰা এনেই 78 মই লিখি দিলোঁ। তাৰপিছত কি কৰিবা, ইয়াতে ছাবমিটত ক্লিক কৰি দিবা। লগে লগে চাবা তোমালোকৰ ৰিজাল্টটো তোমালোকৰ আগত আহি যাব। যেহেতু এইটো মোৰ ভুল হৈছে সেইকাৰণে ইয়াতে তোমাৰ অহা নাই, নহ'লে আহিলে হয় 22ৰ ৰিজাল্ট। তো ছাত্ৰীসকল এনেকৈ তোমালোকৰ নিজৰ ৰিজাল্টটো তোমালোকে নিজে ল'ব পাৰিবা। আৰু ইয়াতে আৰু এটা কথা কৈছোঁ যে এতিয়া হায়াৰ ছেকেণ্ডেৰী যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। তেওঁলোকৰ ৰিজাল্টটো সেই মে' মাহৰ লাষ্ট উইকতে ঘোষণা কৰা হ'ব। মই তোমালোকক দেখাই দিছোঁ হবে কেনেকৈ ৰিজাল্ট ল'ব লাগিব। আৰু অলৰেডি তোমাৰ যিটো সেবাৰ ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰা হৈছে সেইটো তোমালোকক দেখাই দিছোঁ। তো সকলো বস্তু ভালকৈ হয়তো বুজিব পাৰিছা বুলি মই ভাবিছোঁ।
তুমি ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো কেনে হৈছে আশা কৰিছোঁ ভালেই পাইছা যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা লগতে কমেণ্ট কৰি জনাবা আৰু শ্বেয়াৰ কৰি দিবা আৰু এটা সৰু ৰিকুৱেষ্ট যিসকল ছাত্ৰ-ছাত্ৰী নতুন মোৰ চেনেলত তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা হেল্পফুল ভিডিঅ' যাতে পোনপ্ৰথমে লাভ কৰা